নমস্কাৰ, মোৰ নাম শ্ৰী পৰশজ্যোতি বৰা। আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলো ভালে। আজি আপোনালোকৰ আগত বিশেষ এটা কথা ক'বলৈ গৈ আছোঁ। কাইলৈ সৰস্বতী পূজা, তাৰ উপলক্ষে সকলোকে শুভকামনা আৰু মৰম যাচিলোঁ সকলোকে। আৰু আপোনালোকে নিশ্চয় জানে যে সৰস্বতী পূজা কিয় পাতে বা সৰস্বতী পূজা পাতাৰ মূল উদ্দেশ্য কি? ইয়াৰ মূল কাৰণটো হ'ল যেতিয়া আপোনালোকে সৰস্বতী পূজাত ওলাই যায় বা কোনোবাই আপোনালোকক কিবা এটা প্ৰশ্ন সোধে, আপোনালোকে তেতিয়া নাজানে। যেতিয়া আপোনালোকক সোধে যে সৰস্বতী মাৰ বাহন কি, কিছুমানে কয় পাতিহা বা বেলেগ ধৰণৰ কথা ক'ব পাৰে। চ' এই বস্তুকেইটা মনত ৰাখি লওক, আপোনালোকে সৰস্বতী পূজাৰ দিনা বিন্দাছ ঘূৰিব পাৰিব। আপোনালোকক কোনোবাই কিবা সুধিলে আপোনালোকে লাজত পৰিব নালাগে। চ' নমস্কাৰ মা সৰস্বতী মা দেৱীৰ। তো মা সৰস্বতী মা দেৱীৰ মূল কাৰণ যদি আমি সুধিব যাওঁ, মা সৰস্বতী মা দেৱীৰ 108টা নাম আছে। তাৰ ভিতৰত আপোনালোকক কেইটামান নাম মই আপোনালোকৰ মাজত কৈ দিম, 6-7টা মান। চ' আপোনালোকে জানি ল'ব, শিকি ল'ব, আপোনালোকৰ খুব ভাল হ'ব। মূল নাম হৈছে ভাৰতী, মহাভদ্ৰ, মহামায়া, কামৰূপ, মহাবিদ্যা। এইকেইটা নাম হৈছে আমাৰ মা সৰস্বতী দেৱীৰ 108টা নামৰ ভিতৰত 2-এটা নাম আপোনালোকৰ মাজত যাতে আপোনালোকে মনত ৰাখক। আপোনালোকক যদি কোনোবাই সোধে তো প্লিজ আপোনালোকে যাতে এই নামকেইটা মনত ৰাখি থ'ব পাৰে। সৰস্বতী মাৰ বাহন কি? বহুত প্ৰশ্ন আহে যে সৰস্বতী মাৰ বাহন কি? আপোনালোকে সুধিলে যেতিয়া কয় সৰস্বতী মাৰ বাহন হৈছে বিশেষকৈ ময়ো জনাৰ মতে আপোনাৰ দুটা। এটা হৈছে আপোনাৰ ৰাজহাঁহ আৰু এটা হৈছে আপোনাৰ ময়ূৰ চৰাই। সৰস্বতী মায়ে হাতত কি কি লৈ থাকে? বহুতে প্ৰশ্ন কৰিব পাৰে আপোনালোক যে সৰস্বতী মায়ে হাতত কি কি লৈ থাকে? আপোনালোকে মন কৰিব যে সৰস্বতী মায়ে হাত 4খন, কিন্তু সেই হাত 4খনত সৰস্বতী মা 3টাহে বস্তু থাকে। কিন্তু আপোনালোকে সেইটো মনত ৰাখিব, সেই 3টা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 1 নম্বৰটো হ'ল আমাৰ বীণা। বীণা মানে হ'ল আপোনাৰ বীণা, যাৰ আমাৰ ধৰক দীঘলকৈ থাকে, এখন আপোনালোকে জানে, দেখিছে, মই বুজাই দিব নোৱাৰিম। আৰু এখন থাকে বেদ আৰু এডাল থাকে জপমালা। এই 3টা বস্তু থাকে। আৰু 4খন হাত 3টা বস্তু কেনেকৈ বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকে চাব, ওপৰৰ হাতখন আৰু তলৰ হাতখন বীণা বজাই থাকে সৰস্বতী মায়ে, আৰু এখন হাতত জপমালাডাল থাকে আৰু এখনত গীতাখন থাকে। চ' ইয়াৰ 3টাৰ মূল কাৰণ আছে। যে মূল কাৰণ কি কি? আপোনালোকে জীৱনত বহুতে ছাকচেছ হ'লে কিন্তু কামবিলাক নাপায়। যেতিয়া বীণাখনে আমাৰ মাতবোৰ মধুৰ কৰে, যে জীৱনত কথাবোৰ যে পৰিপাতি কৰিবলৈ, শুৱলা কৰিবলৈ, যে বস্তুটো সজাই তুলিবলৈ, মানুহক সুখ সমৃদ্ধি কৰিবলৈ সেই বীণা ব্যৱহাৰ কৰা হয়। যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডক দুখ আছিল, তেতিয়া মা সৰস্বতী মায়ে সেই বীণাখন বজাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত সুখ, শান্তি আৰু সমৃদ্ধি আনিছিল। আৰু এখন আছে আপোনাৰ জপমালা, ধ্যান। সেই জপমালাটোৰ কথা আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব, সেইটো নেক্সটত ক'ম। আৰু এটা কথা ক'ম যে আপোনালোকক বেদ মানে হৈছে জীৱনৰ, পৃথিৱীৰ গোটেই সমস্ত কথা সেই বেদৰ আছে। সেই বেদখনৰ পৰা শিকা হয়, মানুহে জনা হয়, বুদ্ধি ব্যৱহাৰ কৰা হয়। আমাক কেতিয়াবা যদি সোধে, পঢ়িবও জানে, লিখিবও জানে, বহুতে জীৱনত কি কৰে গম পাইছেনে? সৰস্বতী মাৰ শিক্ষাখিনি লৈ যায়, কিন্তু সেই বীণাখনৰ দৰে হ'বলৈ নোৱাৰেগৈ। বহুতে বীণাখনৰ বুদ্ধি লয় আৰু সেই শিক্ষাগত অৰ্হতা কৰিব নোৱাৰে। চ' যদি আপোনালোকক সেনেকুৱা ধৰা যায় তেতিয়াহ'লে আপোনালোকে চাব, এজন নপঢ়া নকৰা মানুহ, তেওঁ জীৱনত বহুত অৰ্জন, শিক্ষাগত অৰ্হতা নাই তেওঁৰ, কিন্তু সি জীৱনত বহুত ছাকচেছ হৈছে, বহুত মানুহক সহায় কৰিছে। আৰু এফালে যদি চাবলৈ যায়, জীৱনত মা, পুতেক, জীয়েক বহুত চোকা, কিন্তু সি জীৱনত একো কৰিব পৰা নাই। তাৰ মাক দেউতাকক আলাই আথানি কৰিছে। তো সেইবিলাক কথা, সেই দুটা বস্তু বিশেষকৈ বুজায়। আৰু যদি মোৰ কিবা ভুল হ'ব পাৰে প্লিজ ক্ষমা কৰি দিব। আৰু বিশেষকৈ আপোনালোকক কওঁ, সৰস্বতী পূজাৰ দিনা আপোনালোকে পাতলা হালধীয়া কাপোৰ পিন্ধি যাব, আৰু সেই পাতলা হালধীয়া কাপোৰখন পিন্ধিলে আপোনালোকক সৰস্বতী মায়ে বাহন লক্ষণ দিব। আৰু আপোনালোকক যদি মই আৰু এটা প্ৰশ্ন ক'ব যাওঁ, আপুনি যেতিয়া ভগৱানক বা মা সৰস্বতী মাক কিবা ক'বলৈ যায়, শিক্ষা দিয়াৰ কথা বা কিবা খুজিব যায়, তেতিয়াহ'লে ৰাতি সদায় 3:10 পৰা 3:15 সেই 5 মিনিটত খুজিব, যি খোজে ভগৱানক। আৰু আপোনাৰ আৰু এটা টাইম আছে, 3:20 পৰা 3:40 ভিতৰত সেই ভগৱানক সেই মিনিটত যি খোজে আপোনালোকে খুজিব পাৰিব। আপোনালোকে সদায় মনত ৰাখিব, সৰস্বতী পূজাৰ বিশেষ 3টামান কাৰণ, সৰস্বতী মাৰ থুলমূলকৈ কেইটামান নাম, আৰু সৰস্বতী মাৰ বাহন কি কি, আৰু সৰস্বতী মাৰ হাতত কি কি লৈ থাকে, সেইকেইটা মনত ৰাখিব। আৰু আপোনালোকৰ খুব জীৱনটো ভাল হ'ব। আৰু আপোনালোকে বিন্দাছ সৰস্বতী পূজাত আপোনালোকে পাতিহা আমুক তামুকটো ক'ব নালাগে। বা সৰস্বতী মা দেৱীৰ গিৰিয়েক কোন বা তেওঁৰ বাপেক কোন?
হয়, আপোনালোকে ঠিকেই শুনিছে। সৰস্বতী মাৰ গিৰিয়েক হৈছে আপোনাৰ পৰমপিতা ব্ৰহ্মা আৰু তেওঁৰ হাজবেণ্ডটো হৈছে পৰমপিতা ব্ৰহ্মা। কিয় জানেনে? আপোনালোকে মোক সুধিব পাৰে যে তেওঁৰ বাপেকো তেওঁৰ লগতে তেওঁ বিয়া হৈছে। হয়, কাৰণ সৰস্বতী মাৰ কোনো তেওঁৰ মাতৃ নাছিল, তেওঁ মাতৃকোষৰ পৰা জন্ম লোৱা নাছিল। তেওঁ যেতিয়া আমাৰ পৰমপিতা ব্ৰহ্মাই গোটেই পৃথিৱীখন সৃষ্টি কৰি আছিল তেতিয়া কোনো ধৰণৰ মানুহ পোৱা যোৱা নাছিল। তেতিয়া ব্ৰহ্মাই ভাবিলে যে তেওঁৰ শক্তিৰ দ্বাৰা তেতিয়া মা সৰস্বতী মাক কি কৰিলে? জন্ম দিয়ালে, মানে বনাই দিলে। তাৰপিছত সেই সৰস্বতী মাক তেখেতে পৰমপিতা ব্ৰহ্মাই কি কৰিলে? বিয়া পাতিলে দুজনে। বিয়া পাতাৰ ফলত যেতিয়া আমাৰ মানৱ জীৱনত বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া মানৱ সৃষ্টি হৈছিলে, সেই মানুহজন যেতিয়া ব্ৰহ্মা আৰু সৰস্বতীৰ মিলনত এটি সন্তান এটা জন্ম দিছিলে, তাৰ নাম হ'ল মনু। সেই মনুৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত আমাৰ যিমান লিখা কথা কাহিনী চাহিনী আছে চব তেখেতে লিখিছে। আপোনালোকে যদি নহয় কথাটো চাই ল'ব, আৰু যদি মোৰ কিবা ভুল হৈছে প্লিজ ক্ষমা কৰি দিব, আৰু আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি এবাৰ জনাবচোন। থেংক ইউ গাইজ।